হাই বন্ধু বান্ধৱীসকল, আজি বহুদিন ভিডিঅ' দিব পৰা নাই। আচলতে জুবিন দা মৰাৰ পৰা ভিডিঅ' একো দিয়াই নাই ভিডিঅ'। আজি এইটো ভিডিঅ' বনাইছোঁ। এয়া আছিল কাচকলটো বইল কৰি লৈছোঁ। লৈ পেলাই তাত মছলা দি পেলাই পিঁয়াজ কাটি দি ধুনীয়াকৈ সানি লৈছোঁ। সানি লৈ পেলাই আমি যেনেকৈ বইল কাচকল সানি পেলাই খাওঁ সেনেকৈ সানি লৈছোঁ। ইয়াতে খালি কেৱল গোটা জিৰা দিছোঁ আৰু অলপ গুড়া জিৰা, জলকীয়াৰ গুড়ি এনেকৈ দিছোঁ। দি পেলাই এইখিনি সানি অলপ সময় থৈ দিছোঁ। এইটো মই কাচকলৰ কোফতা বনাম আৰু এইখিনি মই কাজু, বিলাহী আৰু পিঁয়াজ অলপমান সময় ভাজি লৈছোঁ। তাৰপিছত সেইখিনি মই মিক্সিত মাৰি ল'ম আৰু এইকেইটা এনেকৈ লাড্ডু কৰি লৈছোঁ। লৈ এইকেইটা মই ভাজি ল'ম। কেনেকৈ বনাই মই নাজানো, এইবাৰ পিছে ফাৰ্ষ্ট বনাইছোঁ মই কাচকলৰ কোফতা। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে। আৰু এইকেইটা অকণমান এনেকৈ তেলত ভাজি লৈ ল'ম। এইখিনি ভাজি হোৱাৰ পিছত সেইখিনি মই মিক্সিত বটি লৈছোঁ। গোটেইখিনিয়ে ভাজি লৈছোঁ একেলগে। এয়া অলপ ভাজিব, কিন্তু মোৰকেইটা অকণমান বেছি ঢিলা হৈছিলে কিয় বা নাজানো। এইখিনি এনেকৈ মিক্সিত মাৰি লৈছোঁ। তাৰপিছত সেইখিনি তেলতে কেইটামান গোটা জিৰা ফুটাই দিছোঁ। দি পেলাই খোৱাৰ বেলেগ মছলা আৰু পিঁয়াজ চিয়াজ কাটি দিয়া নাই, কাৰণ পিঁয়াজ যিহেতু পেষ্টটোত আছিলেই। সেইখিনি মই ধুনীয়াকৈ ইয়াতে দি ভাজি লৈছোঁ। অলপ সময় ভাজিছোঁ আৰু ইয়াতেও মই অলপ মছলা ব্যৱহাৰ কৰিছোঁ। শুকান মছলা, জিৰাৰ গুড়ি, ধনিয়াৰ গুড়ি আৰু জলকীয়াৰ গুড়ি। মই বেলেগ মছলা বেছি নিদিওঁ। আপোনালোকে যি মছলা খায়, গৰম মছলা, হেৰি মছলা দিব পাৰে। মই দিয়া নাই সেইবিলাক। এইখিনি ধুনীয়াকৈ ভাজি লৈছোঁ অকণমান সময়। এইখিনি ভজা হোৱাৰ পিছত এইখিনি কাজু আছে যে, সেইকাৰণে লাগি ধৰে কেৰাহীত। অলপ পানী দি লৈছোঁ আৰু ভালকৈ ভাজি ইয়াতে পানী দি দিছোঁ আৰু সেইকেইটা ইয়াতে গোটেই দি দিছোঁ। দি বেছি সময় উতলাব নালাগে, অকণমান উতলালেই হ'ল, কাৰণ গোটেইখিনি যিহেতু একবাৰ বনোৱা বস্তুৱে। অলপ উতলাই তাত ধনিয়াৰ গুড়া দি লৈছোঁ। খাবলৈ বহুত টেষ্টি হয়। আপোনালোকেও বনাই খাই চাব, যিহেতু ঘৰতে থাকে সকলোৰে বস্তু। কাজু নিদিলেও কথা নাই, বিলাহী আৰু পিঁয়াজেৰেও বনাব পাৰে। মই আছিলে কাৰণে দিছিলোঁ। এয়া আমাৰ ৰেডি হৈছে। ল'ৰা ছোৱালী যিহেতু এনেই কাচকল বনালে নাখায়, এনেকৈ বনাই দিব, নিশ্চয় খাব আৰু খাবলৈ ভাল পাব। আপোনালোকেও বনাই খাই যাব। ভিডিঅ'টো ভাল লাগে যদি লাইক কৰিব।